হেল্ল' এভৰিৱান, মোৰ চেনেল অসমীয়া ৰান্ধনীশাললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই থলুৱা ব্যঞ্জন কলপচলাৰ লগত মাংসৰ সৈতে এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন ৰেচিপিটো চাওঁ। এয়া মই মাংসখিনি ধুনীয়াকৈ ধুই তাত হালধি, নিমখ, জলকীয়া গুড়া, নেমু ৰস 2 চামুচ দি ভালকৈ সানি লৈছোঁ। তাৰপিছত মই পিঁয়াজ 4টামান, নহৰু, আদা আৰু জলকীয়া গোটাই লৈছোঁ। এইটোত মই খুন্দি ল'ম আদা নহৰুখিনি। এডাল পচলা এডাল মই কাটি লৈছোঁ ধুনীয়াকৈ। ওপৰৰ অংশখিনি গুচাই মই কোমল অংশখিনি ধুনীয়াকৈ মই বাছি লৈছোঁ। এতিয়া মই পচলাটো কেনেকৈ কাটিছোঁ তাকে আপোনালোকক দেখাই দিছোঁ। ধুনীয়াকৈ মিহিকৈ কাটি ল'ম মই পচলাখিনি। আৰু এডাল ভীমকলৰ পচলা হয়। ভীমকলৰ পচলাডাল খাবলৈ খুবেই সোৱাদ হয়, সেইকাৰণে মই ভীমকলৰ পচলা লৈছোঁ। বাকী পচলাও খাব পাৰি, কিন্তু ভীমকলৰ পচলাটো বহুত সোৱাদ হয় আৰু খাব। মই ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ। দেখিছে আপোনালোকে, এয়া চব মই কটাৰীয়ে ধুনীয়াকৈ মিহিকৈ কাটিলোঁ। আপোনালোকে গিলাচ মাৰিবও পাৰে, গিলাচ এটা লৈ মিহিকৈ কাটি গিলাচটো মাৰি দিলেও বহুত ধুনীয়া মিহি হয়। এতিয়া মই গুচাই থোৱা আদা নহৰুখিনি মই ধুনীয়াকৈ খুন্দনাটোত খুন্দি ল'ম। এয়া মই ধুনীয়াকৈ আদা নহৰু বটা আৰু জলকীয়া, পিঁয়াজ, আলুখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। এইখিনি বনাবৰ বাবে মই এতিয়া ধুনীয়াকৈ এইখিনি চব গোটাই লৈছোঁ। এতিয়া মই কেৰাহীখন পাতি ইয়াত মই তেল দি দিছোঁ। এয়া তেল গৰম হৈছে আৰু মই ইয়াতে এতিয়া পিঁয়াজখিনি দি দিম। কাটি থোৱা পিঁয়াজখিনি মই গোটেইখিনি দিম। অলপ সময় ভজাৰ পিছত পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই ইয়াতে কাটি থোৱা কেঁচা জলকীয়াকেইটা দি দিছোঁ। তাৰপিছত মই অকণমান সময় ভাজি থাকিম। এতিয়া মই নিমখ 1 চামুচ দি দিছোঁ তেলত। তাৰপিছত বটি থোৱা আদা নহৰু পেষ্টখিনি মই দি দিম। এয়া মই অলপ হালধিও দি দিছোঁ। যিহেতু মাংসত হালধি সানিয়ে থোৱা আছিলে, সেইকাৰণে মই ইয়াত অকণমান দিছোঁ, বেছি নাই দিয়া। এতিয়া মই এনেকৈয়ে মছলাখিনি অকণমান ভাজা যোৱাৰ পিছত ইয়াত ধুনীয়াকৈ ভজাটো গৈছে। এতিয়া মই ধুনীয়াকৈ এইখিনি হোৱাৰ পিছত মই এতিয়া ইয়াত মাংসখিনি দি দিম। এয়া মই মাংসখিনি দি দিছোঁ। এতিয়া অলপ সময় লৰাই মই ঢাকোনখন মাৰি দিম। এয়া এনেকৈ অকণমান সময় মই এইখিনি আধা ভজা কৰি ল'ম মাংসটো। এয়া মাংসখিনি ধুনীয়াকৈ ভজা গৈছে আৰু মছলাখিনিও ধুনীয়াকৈ মাংসত মিলি গৈছে। এনেকৈ মই অকণমান সময় কম জুইতে ভাজি আছোঁ, মিডিয়াম জুইত ভাজিব লাগে। এতিয়া মই ইয়াতে কলপচলাখিনি দি দিছোঁ। এয়া কাটি থোৱা আলুখিনিও মই এতিয়া ইয়াতে দি দিম। পচলা আলু দিয়া হোৱাৰ পিছত মই আকৌ এনেকৈ অকণমান লৰাই থাকিম। কম জুইত মই এনেকৈ অলপ ভাজি থাকিম এইখিনি। এনেকৈ কম জুইতে অকণমান সময় ভাজি মই ঢাকনখন লগাই দিম। এনেকৈ মই 10-15 মিনিটমান মাংসখিনি কম জুইতে মই ভাজি থাকিম। এয়া হৈ গৈছে আৰু এয়া চব কিমান ধুনীয়াকৈ পচলাও সিজিলে আৰু মাংসখিনিও ধুনীয়াকৈ ভজা কৰিছে আৰু আলুও ধুনীয়াকৈ সিজিছে। এয়া পচলা আৰু মাংস ভাজি মোৰ হৈ গৈছে। মই এতিয়া গেছটো নুমুৱাই আপোনালোকক ধুনীয়াকৈ উলিয়াই মই দেখুৱাই দিছোঁ। এয়া ভাতৰ লগত পচলা ভাজি মই ধুনীয়াকৈ আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ। আপোনালোকো এনেকৈ এবাৰ খাই চাবচোন। পচলা ভাজি বহুত ভাল লাগে। এয়া মই কলপাতত দিছোঁ, যিহেতু কলপচলা খাইছোঁ, কলপাততে খাইছোঁ, ভাল লাগে। আপোনালোকো এনেকৈ এবাৰ খাই চাবচোন।
আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।